হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আহিছিলোঁ বৰপথাৰত থকা গল্ডেন পাগোডা মন্দিৰটো যাবৰ কাৰণে। এই মন্দিৰটো মূলতঃ এটা বুদ্ধিষ্ট মন্দিৰ হয়। এই মন্দিৰটোত বহুতো পুৰণি দিনৰ পুথি-পাঁজি থকাৰ লগতে এজোপা বোধি বৃক্ষ আছে, যিজোপা বোধি বৃক্ষ শ্ৰীলংকাৰ পৰা ইয়াত ডনেট কৰা হৈছিলে। এনেকুৱা এজোপা বোধি বৃক্ষৰ তলতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিলে। এই মন্দিৰটো দৰ্শন কৰিবলৈ বহুত ঠাইৰ পৰা পৰ্যটক অহা দেখিবলৈ পোৱা যায়। গতিকে বন্ধুসকল, যদি আপোনালোক কেতিয়াবা নাৰায়ণপুৰলৈ আহে তেতিয়াহ'লে এই বৰপথাৰত থকা বুদ্ধিষ্ট টেম্পলটো দৰ্শন কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ থাকিলে। আৰু মোৰ চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব কৰি লয়, শ্বেয়াৰ কৰি দিয়ে আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।